নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতা। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এয়া মাছ লৈছোঁ, বাছি ধুই লৈছোঁ ধুনীয়াকৈ। ইয়াত 1 চামুচ বেচন দি লৈছোঁ, নিমখ দি দিছোঁ অলপমান, জ্বলাৰ গুড়া আৰু হালধি 1 চামুচ দিছোঁ। দি এইখিনি ধুনীয়াকৈ মই গোটেইখিনি মিক্স কৰি লৈছোঁ। এইফালে কড়াইত তেল দি দিছোঁ, মিঠাতেল দি তেলখিনি গৰম হোৱাত মাছখিনি ইয়াতে দি দিছোঁ গোটেইখিনি। এইখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম গোটেইখিনি মাছ। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। এইখিনি ফ্ৰাই হোৱাৰ পিছত মই প্লেট এখনত লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ এইফালে মই মিক্সি জাৰ এটা লৈছোঁ, তাতে বিলাহী এটা দিছোঁ, নহৰু দিছোঁ, আদা দিছোঁ আৰু কেঁচা জলকীয়া এটা দি দিছোঁ, বেহৰ 1 চামুচ দি দিছোঁ, সৰিয়হ আৰু এয়া জিৰা দি দিছোঁ, গোটা জিৰা, আৰু এটা পিঁয়াজ কাটি লৈছিলোঁ মিডিয়াম চাইজৰ সৰু সৰুকৈ। এইখিনি গোটেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। লৈ এইফালে মাছখিনি ফ্ৰাই কৰা তেলখিনিতে ইয়াতে মই গোটা জিৰা দি দিছোঁ। দি গোটেইখিনি যিখিনি মিক্স কৰি গ্ৰাইণ্ড কৰি লৈছোঁ সেইখিনি দি দিছোঁ। দিয়াত জ্বলা গুড়া 1 চামুচ, হালধি, ধনিয়াৰ গুড়া আৰু নিমখ দি দিছোঁ। সোৱাদ অনুসাৰে নিমখটো দি দিব। দি এইখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ। এইখিনি 3 মিনিটমান মই ফ্ৰাই কৰি লৈছোঁ। ইয়াত পানী দি দিছোঁ অলপমান। ইয়াতে কেঁচা জ্বলা দি দিছোঁ 4টামান, কেঁচা ধনিয়া। এইখিনি মই আৰু 2-3 মিনিটমান ফ্ৰাই কৰি ল'ম তেলটো হোৱালৈকে। অলপমান পানী দি দিছোঁ যাতে কেৰাহীখনত বহি নাযায়। এইখিনি ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি গোটেইখিনি দি দিছোঁ। এইখিনি মাছখিনি দি ইয়াতে অলপমান পানী দি দিছোঁ। দি মই 5 মিনিটমান মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আপোনালোকেও বনাই খাবচোন বন্ধু বান্ধৱীসকল। বনাই খাই কেনেকুৱা পায় কমেণ্টত মোক জনাব কেনেকুৱা লাগে। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইখিনি ৰেডি হৈ গ'ল, এতিয়া খাব পৰা হৈছে। ধুনীয়া কালাৰটো কি ধুনীয়া হৈছে। বাই বাই বন্ধু বান্ধৱীসকল।